আৰু বন্ধুসকল মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আপোনালোকে চাই আছে নয়নজি ব্লগছ। আজি আমাৰ কলেজত কম্পিটিশ্যন আছে সাংস্কৃতিক, আৰু চাই থাকিব লাষ্টলৈকে দেখুৱাই যাম আমাৰ কলেজত কি হয়। আৰু আজি মই পূৰা গেঞ্জি চেঞ্জি পিন্ধি লৈছোঁ, মাছমৰীয়া হ'ম, চাই থাকিব। গ'লোঁ মাছ ধৰিবলৈ, এয়া আমাৰ আৰু যাম এয়া বোকা খান্দিব গৈ আছোঁ আৰু মাছ মাৰটো হৈছে না বোকা চোকা খান্দি ৰেডি হৈ আছোঁ। আৰু লগৰ ই আকৌ কি নোৱাৰিম বাৰু, কিয় নোৱাৰিবা ইয়াক অলপ বোকা খান্দি দিছোঁ আমি। মানে মোৰ ভাগৰ বিশেষ কাম এটা আছে, সেইটো কাৰণে নোৱাৰিম মই। সেইটোকে সিহঁতৰ লগত যিমানটো পাৰিছোঁ লাগি আছোঁ, তাকে তোমালোকে ভালকৈ দিবা। বেষ্ট অফ লাক, ভালকৈ কৰিবা বুলি আশা ৰাখিলোঁ। থেংক ইউ দেই। খালি এয়া আমাৰ প্ৰকাশে একদম মেইন চেগাৰ ৰেডি, চব এয়া শোভাযাত্ৰাৰ কাৰণে ৰেডি হৈ আছে চব পুৰা এয়া আমাৰ সেয়া গাইছে আমাৰ আৰু কইনা এইফালেও আছে বাবুলাল এয়া ঐ জাকৈ মাছ ধৰিব লাগিব, ডাঙৰ মাছ দেই। ঐ মাছ পালো। ঐ আমাৰ টিম ওলাই গ'ল আৰু এইগাল আগতে আছে এয়া, আৰু এয়া আমি চব লৈ গৈ ৰেডি হৈ গৈছোঁ। এতিয়া যাত্ৰা আৰম্ভ হ'ব। এইফালেও আছে গোটেই, এইফালেও আছে আৰু এইফালেও আছে।
আৰু এইফালে প্ৰথম গৈছে পুৰা একদম আৰু আগতো ফুচকা আৰু চানা খাম মোৰ চৌ পুৰা গৰম উঠি আছে আমি গোটেইকেইটাতে পাইছোঁ আমাৰ এইজন গৈ আছে পকত বেপাৰী খানা খাব আহি গ'লো ইয়াত খিচিৰিটো খাই লৈছোঁ আৰু ইয়াত পুৰা খানা খুৱাই আছে এয়া আমাৰ ভদ্ৰকান্ত খাই লওঁ